Good morning and welcome to my mini blog. এফালে ৰাতিপুৱা নিচিয়ে লাগি গৈছে পেইন্টিং কৰিবৰ কাৰণে পেইন্টিং শেষ হ'লে আপোনালোকক ডেফিনেটলি দেখুৱাম কেনেকুৱা হৈছে আৰু আজি যিহেতুকে চিলড্ৰেনছ ডে হয় গুণহঁতৰ স্কুলত ফেন্সি ড্ৰেছ কম্পিটিশ্যন আছে তো তালৈকে বুলি ওলালো আৰু ইহঁতক থিম দিছে ইনসেক্ট নহলে কাৰ্টুন ক্যাৰেক্টাৰ আৰু গুণ হৈছে জোনাকী পৰুৱা সকলোৱে ইমান ধুনীয়াকৈ সাজি-কাচি আহিছে বহুত বেছি ভাল লাগিলে এইফালে আমাৰ গুণুৱে যিহেতুকে জুবিন দাক খুব বেছি ভাল পায় সেইটো কাৰণে জুবিনৰ মায়াবিনী গানটো গাই থৈ আহিলে স্কুলৰ পৰা গৈ অকণমান ৰেচেছ লৈ সন্ধিয়া সময়ত ওলাই গ'লো বজাৰৰ ফালে মানে তিনচুকীয়াত এক্সপ'খন আহিছিলে তাতে কাশ্মীৰী কুৰ্তা ছেট এটা লৈছিলোঁ বৰ ধুনীয়া তাকে চিলাবৰ কাৰণে ওলাই গ'লো আৰু কুৰ্তা ছেটটো হৈছে এইটো যেতিয়া ভালকৈ চিলাই মেলি হ'ব তেতিয়া আপোনালোকক ডেফিনেটলি পিন্ধি পিনে দেখুৱাম আৰু যিহেতুকে আজি চিলড্ৰেনছ ডেও হয় ভাবিলোঁ গুণক ট্ৰিট এটাও দিওঁ আৰু আহিলেও তিনচুকীয়াৰ কেচিয়াৰত ইয়াতে সাউথ ইণ্ডিয়ান খানাবোৰ খুব বেছি টেষ্টি ইয়াতে খাই মেলি ৰাতি উভতিলোঁ ঘৰলৈ জুবিন দাৰ গান শুনি আজিলৈ বাই